অনুষ্ঠানৰ একেবাৰে শেষলৈ আহিছোঁ মই আকৌ এবাৰ আপোনালোকক স্পেইনত লৈ যাব বিচাৰিছোঁ হিমাংকু নাথ এজন অসমীয়া ল'ৰা NKTVৰ হৈ স্পেইনত হিমাংকুৱে অকণমান দৌৰিবলৈ চেষ্টা কৰিছিল এই দৃশ্য আপোনালোকৰ সন্মুখলৈ আগবঢ়াইছোঁ নাম দিছোঁ সফল নমস্কাৰ মই হিমাংকু নাথ স্পেইনৰ পৰা প্ৰথমে মই অনুপম দা আৰু NKTVৰ সকলো কৰ্মকৰ্তালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু যিহেতু এতিয়া স্পেইনত ৰাতিপুৱাইছে আৰু যিহেতু আমাৰ তাতো অলপ ঠাণ্ডা ইয়াতো সেই তেনেই একেই পৰিৱেশ মই অলপ ওলাই আহিছিলোঁ স্পেইনৰ কিছুমান স্পেইনৰ বজাৰ দেখাম বুলি স্পেইনৰ ষ্ট্ৰীটবোৰ দেখাম বুলি স্পেইনৰ মানুহবোৰে কেনেকৈ বসবাস কৰিছে মই বৰ্তমান আহি আছোঁ এটা শ্বপিং মললৈ আৰু আপোনালোকক দেখাই যাম ইয়াৰ বস্তুবোৰৰ দাম যিহেতু নৱবৰ্ষৰ আগমনী বস্তুৰ দামো বাঢ়িছে ইয়াত বিশেষকৈ চকলেটৰ কাৰণে ফেমাছ দেখিছে আপোনালোকে ইয়াত 5.95 এৰাউণ্ড 400-450 টকামানৰ ভিতৰত পোৱা যায় বহুত ডাঙৰ এটা শ্বপিং মল ইয়াত বহুতখিনি বস্তু পোৱা যায় আৰু যিহেতু ঘৰুৱা সামগ্ৰী যিখিনি ব্যৱহাৰ কৰা হয় আমাৰ সেইখিনি গোটেইখিনি ইয়াৰ পৰা আমি ক্ৰয় কৰিব পৰা হয় অনুপম দাক ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুপম দাৰ জৰিয়তে যিহেতু মই আপোনালোকক দেশ বিদেশৰ কিছুমান খবৰ দেখুৱাবলৈ সক্ষম হৈছোঁ আকৌ দেখুৱাই যাওঁ আপোনালোকে চাই থাকিব NKTV নমস্কাৰ